মৰ্নিং এণ্ড ৱেলকাম বেক টু জ্যোতিলিনাজ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু মই কুশলে আছোঁ। কি হ'ল তুমি নাথাকা? হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। হাই হাই। অ' নাথাকোঁ, মই নেথাকোঁ, মই বেয়া পাইছোঁ, মই বাক বেয়া পাইছোঁ। নাই নাই মই নাথাকোঁ। ইয়াত উঠাই দিওঁ, ইয়াত উঠাই দিওঁ, ইয়াত উঠাই দিওঁ, ইয়াত উঠাই দিওঁ, ইয়াত উঠাই দিওঁ। কোৱা হাই বুলি কৈ দিয়া। অ' ৰাম, ৰাতিপুৱা মানে শুৱাৰ পৰা উঠাৰ পিছত যদি মই 6-7টা হাঁচি বেমাৰ মোৰ মানে মৰ্ণিংটো ইনকমপ্লিট হৈ থাকে। মানে ৰাতিপুৱা উঠাৰ পিছতে অকণমান সময় চৰ্দি লাগিব। এইফালে নাযাবা। কোৱা হাই ফ্ৰেণ্ডছ, মোৰ বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়া মোৰ বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়া। নোকোৱা কিয়? অ' নকয় তাই নকয়। ৰাতিপুৱা চাওকচোন কেনেকুৱা ৰ'দ, মানে শুৱাৰ পৰা উঠিছোঁ, উঠি পেলাই এয়া বতৰ মানে কিবা যেন ৰাজস্থানত আছোঁ, দিল্লী মুম্বাইত আছোঁ তেনেকুৱা লগা হৈছে মানে। আমাৰ মানে এই ৰাস্তাটো একদম হাইৱেটো কম নহয়, এনি টাইম মানে গাড়ী পি পু এইবোৰ শব্দ হৈয়ে থাকে মানে, শুবলৈ শান্তি নাই। তাতে মানে আমাৰ এইটো টাৰ্ণিংটো দেখিছে নহয়, এইটো টাৰ্ণিংটোত মানে এই টাৰ্ণিংটোত একদম হৰ্ণ মানুহে মাৰিবই আহিলে মানে, পিত হৰ্ণ মাৰিবই। আৰু টোপনিটো যেতিয়া দুপৰীয়া আহে তেতিয়াই হৰ্ণডাল মাৰে। আৰু ব'লা আমি ইয়াৰ পৰা যাওঁ ব'লা। মই শুৱাৰ পৰা উঠিছোঁহে মানে, উঠি মুখ চুখ ধুলোঁ, বোলো ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু চাহ তাহ খুৱাই নাই এতিয়ালৈকে, চাহ খাওঁ ন, চাহ খাওঁ আমি এতিয়া। চাহ নোখোৱা তুমি? অ' বতাহ মাৰিছেও আজি অকণমান, কিন্তু এইকেইদিন যে যেনেকুৱা ৰ'দ দিলে বতাহ চতাহ নেমাৰে, বৰ অশান্তি লাগে। ব'ল ভিতৰলৈ ব'ল। নাথাকে মানে বাহিৰত, তাই ব'ল ভিতৰলৈ ব'ল। আৰু মানে মানে কি হয় জানানে, এই আগফালে যদি ৰেডি সেই ৰাস্তাটোৰ সিটো পাৰিলে গুচি যায়, গৈ পেলাই মানে নাহা হৈ যায়, আকৌ তাক বিচাৰি ফুৰিব লাগে। অ' নহয় দে বদনাম গোৱা নাই যা, বদনাম গাইছোঁ বুলি মানে তাইকে হেৰি টেনশ্যনেই হৈ যায়গৈ মানে। তো এতিয়া যাওঁ, গৈ চাহ তাহ খাওঁ। চাহ তাহো খোৱা নাই নহয় ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পৰা, একদম বাহিৰত নাযায় দেই এতিয়া। সাংঘাতিক গৰম লাগিছে জানেনে, একদম মানে গোটেই মই অকণমানো যদিও ফেনৰ তলৰ পৰা আঁতৰি আহোঁ না, গোটেই মানুহজনীকে ভিজি চেচ হৈ যাওঁগৈ, ইমান গৰম লাগে মোৰ। এতিয়া খাওঁ, আটা মাৰি থৈছোঁ, ৰুটি খাম। এইফালে আটা মাৰি থোৱা হৈ আছে। গতিকে আপোনালোকে চাগে ভাবিছে ন, এজনী আগৰ এটা ভিডিঅ'ত ক'লে যে তাই ৰুটি খোৱা বাদ দিলে, আকৌ তাই এতিয়া ৰুটি খাব। তাৰমানে কথাটো কি হয় জানেনে, মই ৰুটি খোৱা সঁচাকৈ বাদ দি দিছিলোঁ একেবাৰে। মানে কি হয়, আমাৰ ৰাতিপুৱা শুৱাৰ পৰা উঠি ৰুটি চব্জি তেনেকৈ চলে, কিন্তু মোৰ মানে কি হ'ল, ৰাতিপুৱা ৰুটি চব্জি খাওঁ, আকৌ দুপৰীয়া ভাত খাওঁ, এনেকৈ খাওঁতে মানে মই ভাবোঁ সেইটো কথা দেই, পেটুৱা হৈ গৈছিলোঁ মানে মানুহজনী, বহুত বেছি পেটুৱা হৈ গৈছিলোঁ। সেইটো কাৰণে কি হ'ল, মৰ্ণিং নেমুৰ যিটো মই এটা কৈছিলোঁ আগৰ ভিডিঅ'ত, নেমুৰ যিটো জুচ এটা হয় সেইটো খাওঁ, তাৰপিছত এক্সাৰচাইজ কৰোঁ। এইবিলাক কৰোঁতে পেটটো কমিল, কিন্তু সেইটো কাৰণে মই কি কৰিছিলোঁ জানেনে, ডাইটিং টাইপত মানে এটা মোৰ হৈ গৈছিল, ৰুটিন এটা হৈ গৈছিল মানে, খুব বস্তুবিলাক মানে হেৰি কৰি খাওঁ। গতিকে ৰুটি চুটি খোৱা নাছিলোঁ, কিন্তু ৰাতিপুৱা যে মই ৰুটিটো নেখাওঁ, তাৰপিছত কি হয়, গোটেই দিনটো মই বহুত ভোকত থাকোঁ মানে মানুহজনী, কাৰণ বিস্কুট চাহ খাই থৈ দিয়া হয়, আৰু একে দুপৰীয়া ভাত খাওঁ চিধাই, কাৰণ মাহঁতে কিবাকিবি খাই কৰি থাকে, দেউতাহঁতে কিবাকিবি খাই কৰি থাকে, কিন্তু মই মানে নেখাওঁ, সুদা চাহ খাই বা হৰলিক্স খাই তেনেকেই দিনটো মানে গুচি যায় মোৰ ভাত খোৱালৈ। তাৰপিছত কি হ'ল, মানে ৰাতিপুৱা ৰুটিটো খাই দিলে মানে কি হয়, অকণমান পেটটো ভৰ্তি হৈ থাকে দিয়কচোন, দিনটোলৈ চিন্তা নাথাকে তেতিয়া, বা দিনটো কিবা লাইট ফুড কিছুমান খাই থাকিলেও কোনো কথা নাথাকে। মই মানে কি কৰিলোঁ, ৰুটিটোৱে খোৱা বাদ দি দিলোঁ, পিছতে লাইট ফুডবিলাকো বহুত বেছিকৈ নোখোৱা হৈ গ'লোঁ মানে। তাৰপিছত সেইটো কাৰণে ভাবিলোঁ যে মোক মানে পেটটোতো নকমিল, কিন্তু মুখখন অৱস্থা নাই মানে, একদম টোটেলি কিবা মুখ চুখ ক্ষীণাই গ'ল তেনেকুৱা হ'ল। সেইটো কাৰণে ভাবিলোঁ যে নাই, ৰুটিখন খাম, একদম সৰুকৈ হ'লেও খাম। গতিকে ৰুটিখন সেইকাৰণে আজিকালি খাওঁ। আৰু যিটো নেকি এতিয়া এক্সাৰচাইজ কৰি আছোঁ, মোৰ এক্সাৰচাইজ কৰি থকাও ভালেমান দিন হ'ল, গতিকে পেটটো লাহেকৈ অকণমান কমিছে বাৰু। গতিকে এতিয়া ৰুটিটো খাব পাৰোঁ আৰু। কাৰণ আমাৰ মানে কি, মা আৰু মোৰ এটা বস্তু আছে, এই খোৱা চোৱাবিলাক কমাই কৰিলে বা হেৰি কৰিলে মানে পেটটো নকমে, মুখখনহে ভাঙি যায় মানে। মোৰ বাৰু ইমানো পেট নাই যে পেট কমিব লাগিব বুলি পেলাই, ইমান পেটুৱা নহয় বাৰু, আকৌ আপোনালোকে চিন্তা নকৰিব, পেটলি বুলি এজনী। কিন্তু সেয়াই আৰু, ছোৱালী মানুহৰ অকণ বডি মেইনটেইনটো বেছিকৈ থাকে দিয়কচোন, অকণমান শকত হৈ গ'লে চিন্তা হয় নহয় জানো। সেয়াই মোৰো তেনেকুৱা, চব ছোৱালীৰ নিচিনাই। গতিকে এতিয়া মই আজি 2 দিনমান হৈছে ৰুটি খোৱা, কিন্তু হ'লে হ'ব কি, মই সদায় ৰুটি নাখাওঁ, আকৌ মাজে মাজেহে খাওঁ, মাজে মাজে চাহ বিস্কুট বা ব্ৰেড তেনেকৈ খাই কৰি থৈ দিওঁ আৰু। কিন্তু সেয়াই আজি মানে ভোক লাগিছে, এতিয়া বহুত দেৰি হ'ল জানেনে, মানে ভিডিঅ' চিডিঅ' বনাই আছোঁ বা, আৰু আমাৰ ঘৰত কাম কৰি আছে, কাম চলি আছে, কিন্তু কি কাম চলি আছে আপোনালোকক সকলোখিনি মই দেখাম আৰু ক'ম। এটা মানে ৰিন'ভেশ্যনৰ কাম চলি আছে, কিন্তু ক'ত কি কৰি আছে চব আপোনালোকক দেখাই আছোঁ। তাৰ আগতে মই আটাখিনিৰ এখন ৰুটি বনাই পেলাই খাই লওঁ ৰ'ব। চ' গাইছ, মই গা পা ধুই আজৰি, মূৰডালো ধুই দিলোঁ। ইমান গৰম মানে, মূৰটো অলপতে ঘামি চেচেই হৈ যায়গৈ মোৰ। আৰু যে ইমান ৰ'দ দিছে ন, ৰ'দত যে মূৰডাল ধুলে একদম বেলেগ অশান্তি পাওঁ আৰু জানেনে, কিবা ভিজা চুলিগাল গোটেই ডিঙিত আঠা খাই ধৰি থাকে।
বৰ অশান্তি পাওঁ। তাৰপিছত এতিয়া মই আহোঁ মানে আমাৰ ঘৰটো ৰিন'ভেশ্যন কৰি আছে। কি ৰিন'ভেশ্যন কৰি আছে তাৰমানে আমাৰ যিটো কিটচেন আছিল আগৰ, সেই কিটচেনটো মানে এতিয়া পিছফাললৈ লৈ যাব। গতিকে এয়া চিষ্টেমবিলাক হৈ আছে, এইবিলাক মিস্ত্ৰী লাগি আছে, কাঠনি লাগি আছে। তাৰমানে আমাৰ মানে কি কৰিব, এইটো যিটো আমাৰ ষ্ট'ৰ ৰুম আছিলে এইখিনিতে ভাঙি পেলাইছে ষ্ট'ৰ ৰুমটো। কি দেখাম আৰু, কমপ্লিট হ'লে দেখাম বাৰু আপোনালোকক ভালকৈ। বেলেগ গৰম এই ৰুমটোত মানে। এইটো আগতে এটা আমাৰ ষ্ট'ৰ ৰুম টাইপৰ আছিলে। এইখন আমাৰ দেউতাৰ বসন্তীখন। তাৰপিছত আমাৰ ফুল পলুটো এদি কি কৰিছে নাহে। ইমান দুষ্ট নহয় এইটো, ইমান দুষ্ট এইটো ইমান দুষ্ট। এইটো মানে ইমান দুষ্ট আমাৰ ন, দুষ্ট নহয় হয়নে? কি দুষ্ট হয়নে? হাই বুলি কৈ দিয়ে, হাই 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 কি ক'লে। তাৰমানে যোৱা তাৰমানে আমাৰ কি কৰিব জানেনে, এই ৰুমটো এইখন যিখন ৱালখন মানে এইখন আগতে দৰ্জা আছিলে, কি আছিলে এইখন দৰ্জাখন খুলি থৈ দিছে। বৰ্তমান খুলি থোৱা এইখিনিতে আছিল দৰ্জাখন। তাৰপিছত এইখিনি মানে ৰুমটোৱে ৱালখন ভাঙি পেলাই তাৰপিছত এইখিনি এনেকৈ ভেটি পেলাই এইখিনি হেৰি কৰি থৈছে, ফুটা পুটি থৈছে। দেখিছেনে এয়া ফুটা পুটি থৈছে। মিস্ত্ৰী লাগি আছে, কাঠ মিস্ত্ৰী, তাৰপিছত খৰি মিস্ত্ৰী লাগি আছে। মানে তেতিয়া এনেকৈ ৱাল এখন দি দিব। তাৰপিছত এইখিনিৰ পৰা মানে সম্পূৰ্ণ এই ৰুমটো টোটেলি পাকঘৰ হৈ যাব মানে আমাৰ তেতিয়া আমাৰ যিটো ভিতৰৰ পাকঘৰ সেইটো ৰুম এটালৈ মানে ৰুম এটা হৈ যাব। তাৰপিছত আমাৰ আকৌ এই চাইডে কি কৰি আছে হেৰি, এই চাইডে আমাৰ ৰাস্তা গোটেই ওলাই আছে মানে। এফালে এটা সৰু ৰুম এটা বনাই দিব। এফালে আমাৰ মায়ে কিবাকিবি কৈ আছে। তাৰপিছত ইয়াতে মানে কিবাকিবি ৱাশ্বিং মেচিন থোৱা কিবাকিবি মানে আৰু সৰু সুৰা বস্তু ৰাখিবৰ কাৰণে সুবিধা কৰি পেলাই সুবিধাৰ্থেটো বনাব। সেয়াই ঘৰৰ মানে একদম গতি নাই আছে। গোটেই তলবিলাক যে ৰাস্তা আমাৰ যিবিলাক হেৰিবিলাক গোটেই বোকা হৈ আছে একদম। এডাল আকৌ ইয়াতে টোপনি মাৰি আছে, এডাল আকৌ ইয়াতে টোপনি মাৰি আছে ন। ভিতৰলৈ যাওঁ বোলে, ভিতৰত থামো দিবা ন, ভিতৰত থামো দিব, ভিতৰত থামো দিবানে তুমিখন, ভিতৰত থামো দিবানে? হা দেউতাক চাহ, দেউতাই চাহ খাব বোলে, দেউতাই চাহ খাব, চাহ বনাব যাওঁ বোলে। মা তুমি মোক কোৱাচোন, তোমাৰ যে পাকঘৰটো তাৰপৰা লৈ যাব, তোমাৰ বাৰু মনটো ভাল লাগিছে নে বেয়া লাগিছে? বেয়া লাগিছে কিয়? ইমান ধুনীয়াকৈ সজাই ল'লোঁ পাকঘৰটো আকৌ বুজিব লাগিব। নতুন পাকঘৰ পাবা দেখোন এতিয়া। নতুন হ'লেও নালাগে মানে, আগৰটোৱে লাগে। নাই সেইটোতো নহ'ব ন। নে আমাৰ যিটো আগৰ পাকঘৰ সেইটো এতিয়া এটা ৰুম এটা হৈ যাব আৰু তেতিয়া সেইটো ৰুমত ভাবিছোঁ মই কব্জা কৰি লওঁ। এতিয়া মানে মই যিটো ৰুম আছোঁ সেইটো ৰুম মানে মোৰ ইমান পচন্দ নহয়। গতিকে নতুন ৰুমটো যিটো হ'ব তাত মই থাকাকৈ ল'ম আৰু। চ' গাইজ এতিয়া আবেলি হ'ল আৰু ভাবিছোঁ মা আৰু মই অকণ ওলাই যাওঁ। মানে ঘৰতে বহুত দিন সোমাই আছোঁ ন, আৰু কেইটামান বজাৰ কৰিবলগীয়া আছে। গতিকে ভাবিছোঁ সেইকেইটাও বজাৰকেইটাও কৰিবলৈ যাওঁ। কিন্তু হ'লে হ'ব কি, দুদিনত ইমান ৰ'দ দিলে, এতিয়া কিবা বৰষুণ কণিয়াই আছে দেখোন, কি হয় ঠিক নাই আৰু। এইফালে আমাৰ মা আৰু মই যাওঁ আমি দুইজনী বজাৰ কৰিবলৈ। পালোঁ এখন চেণ্ডেলৰ দোকানলৈ, আৰু ইয়াৰ পৰা ৰাফ ইউজ কৰা বা ঘৰত পিন্ধা তেনেকুৱা ধৰণৰ চেণ্ডেল কেইযোৰমান লোৱা হ'ল। আৰু এতিয়া আমি গ'লোঁ এখন মাৰ্কেটৰ ভিতৰত। এই মাৰ্কেটখন মই এটা কাৰণেই ভাল পাওঁ, ইয়াতে কাপোৰ, চেণ্ডেল, বেগ, কছমেটিকৰ বস্তু, বেকাৰী প্ৰত্যেকটো বস্তু এই মাৰ্কেটখনৰ ভিতৰতে আছে। গতিকে আমি মেইন টাউনৰ যিবিলাক দোকান, তাতো আমি ইখন দোকানৰ পিছত সিখন দোকান, সিখনৰ পিছত ইখন দোকানত গৈ বস্তুবোৰ বিচাৰি ফুৰিব লাগে, সময়ো লষ্ট আৰু কষ্টও হয়। গতিকে মই ভাবোঁ যিখিনি মই ৰাফ ইউজ কৰোঁ বা ঘৰত পিন্ধা বস্তুখিনি মই ইয়াৰ পৰাই লোৱাটো বেছিকৈ প্ৰিফাৰ কৰোঁ, কাৰণ ইয়াত পুটুককৈ বস্তুখিনি পোৱা যায়। আৰু এইফালে আমাৰ মায়ে জানো কাৰ লগত কথা পাতিলে, একদম পূৰা হাঁহি আছে মানুহজনী। তাৰপিছত আৰু ইফালেতো আকৌ ঈদৰ বজাৰো চলি আছে। গতিকে মাৰ্কেটখনৰ ভিতৰত অলপমান ভিৰ আছে। আৰু গৰমৰ কথাটোতো নকওঁৱেই, কিমান বেছি গৰম মানে ক'ব নোৱাৰোঁ, একদম অৱস্থা নাইকিয়া হৈ গৈছে। মানে গাত যেন গৰম ভাৱ লাগি আছে, তেনেকুৱা এটা ফিল হৈ আছে ইয়াৰ ভিতৰত সোমাই পেলাই।
তাৰপিছত ইফালে মই মোৰ চইজেবল বস্তুটো পোৱা নাই, সেইটোক লৈ মোৰ টেনশ্যন। আৰু এই গৰমখনত মই মাক মোৰ পিছফালে ঘূৰাই লৈ ফুৰিছোঁ, ইখন দোকানত সোমাইছোঁ সিখন দোকানত সোমাইছোঁ, কিন্তু নাই, মোৰ মানে বস্তু চইচ হ'বলৈ মানে সময় নাই, তেনেকুৱা নিচিনা হৈ আছে। গতিকে মই মোৰ বস্তুটো বিচাৰি লওঁ। আৰু বাৰু যি কি নহওক বহুত বেছি ঘূৰিবলগীয়া হোৱা নাই বাৰু, মই মোৰ পচন্দৰ বস্তুটো পাই গ'লোঁ। এতিয়া সোমাইছে এখন বেকাৰীত, আৰু এই বেকাৰীখনত বহুত ধৰণৰ মানে আইটেম পোৱা যায়, আৰু এনেও মই বেকাৰী বস্তু খাই ভালেই পাওঁ। গতিকে এতিয়া ইয়াৰ পৰা সৰু সৰুকৈ কিবাকিবি অলপমান লোৱা হ'ল মোৰ মনৰ পচন্দৰ। তাৰপিছত এতিয়া খোজকাঢ়ি মায়ে মই গৈ আছোঁ পাৰ্লাৰলৈ। বহুত বেছি আজি টাউনখন ভিৰ নাই, একদম জাম নাই বুলি ক'লেও ভুল নহয় বাৰু। আজি একদম পাতল হৈ আছে গাড়ী মটৰবিলাক। আৰু যিহেতু নেকি আমাৰ খোজকঢ়াটো একদম কম হয়, গতিকে ভাবিলোঁ আজি অকণ খোজাকৈ কাঢ়ি দিওঁ, অকণমান ইভিনিং ৱাক টাইপো হৈ গ'ল। আৰু ইফালে পাৰ্লাৰখনো বহুত বেছি দূৰত নহয়, যিহেতু নেকি ওচৰতে হয়। গতিকে ব'লক এতিয়া পটাপট পাৰ্লাৰখনলৈ যাওঁ। ফাইনেলি পাৰ্লাৰ আহি পালোঁ, কিন্তু আমি আজি ক'ত বহিছোঁ দেখিছেনে বাৰু? আমি আজি একদম পূৰা মেইন আসনত বহি আছোঁ পাৰ্লাৰৰ। তাৰপাছত আৰু পিছফালে দেখিছেনে মানুহ ইমানেই বেছি পিছফালে মানে বহিব পৰা জেগাই একেবাৰে নাই। গতিকে আমি এই আগত খালী থকা চিটকেইটাতে মায়ে মই দুজনী বহি লৈছোঁ বাপেকে। আৰু ইফালে থ্ৰেডিং, ইফালে ফেচিয়েল চব চলি আছে। তাৰপিছতো বোলে আৰু 4-5জনীমান লেডি আছে থ্ৰেডিং কৰিবৰ কাৰণে, আৰু থ্ৰেডিং কৰা ছোৱালী আছে মাত্ৰ এজনীয়ে। গতিকে ভাবিলোঁ যে এতিয়া সময় হৈছে 8টা বাজো, আৰু এইখিনি সময়ৰ পৰা যদি মই বহিয়ে থাকোঁ তেতিয়াহ'লে হৈছে আৰু থ্ৰেডিং কৰি মই ঘৰ আহি পাবলৈ 8:30, 9টামান বাজি যাবগৈ। গতিকে সেই কথা নহয় বোলো। অলপ সময় বহি পেলাই মায়ে মই চিন্তা কৰিলোঁ যে এনেকৈ হ'লে নহ'ব, ঘৰলৈ গুচি যোৱাই ভাল। থ্ৰেডিং বাদ দিলোঁ, আৰু মায়ে মই গৈ ঘৰ পালোঁগৈ। আৰু ইমান গৰম তাতে, একদম কোনো ফালৰ পৰা বতাহ অহাৰ মানে যেন জেগাই নাই, তেনেকুৱা অৱস্থা হৈছেগৈ। মই ঘৰ আহি পালোঁ। এয়া আজিৰ বজাৰ এইবিলাক। কি কিনিছোঁ, ইমান দেখাবলগীয়া বজাৰ একো নহয় বাৰু, যে কিবা দেখাবলগীয়া বজাৰ আছে নাই। কিন্তু গৰমত অৱস্থা একেবাৰে শেষ, ঘামি জামি একদম মানে কৈছোঁ নহয়, কিবা উশাহ নোপোৱা মানুহ নিচিনা লাগি গৈছেগৈ। গতিকে এতিয়া ফ্ৰেছ হওঁ, তাৰপিছত জুচ খাই লওঁ অকণমান। বহুত বেছি গৰম লাগিছে, আৰু ফেনৰ তলত জিৰাই লওঁ। একদম ঘামি মানে পূৰা পানী হৈ আহিছোঁ মানুহজনী, গোটেই গাও ধুব লাগিব এতিয়া লাহেকৈ। মাতটো মানে নাইকিয়া হৈ গৈছেগৈ মোৰ। তাৰপিছত যে পাৰ্লাৰত সোমালোঁ, ইমান ভিৰ মানে পাৰ্লাৰত, একো কৰিব নোৱাৰিলোঁ। থ্ৰেডিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু একো কৰা নহ'ল, তেনেকৈ গুচি আহিলোঁ। কাৰণ মানে কি হ'ল, পাৰ্লাৰত যদি বহি থাকোঁ তেতিয়া মানে 8:30মান বাজি যাবগৈ। বহুত কেইজনী মানুহ মানে লাইনত ৰৈ আছে মানে, আৰু এইখিনি সময়ত বহুত বেছি মানুহ হয় পাৰ্লাৰত। সেইকাৰণে মানে নাই নকৰোঁ, এয়া ইমান গৰমত বহি থাকিব নোৱাৰি। সেয়াই এতিয়া আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম। আজিলৈ বাই বাই।